হাই বন্ধু বান্ধৱীসকল, মই প্ৰাঞ্জল দাসে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কথাটো হ'ল, আজি শোৱাৰ পৰা উঠি দেখিলোঁ আমাৰ গাঁৱলৈ এজনী হাতী আহিছে। হাতী বাপু দেখি বহুত দিন ধৰি দেখা নাই কাৰণে অকণমান চাবলৈ গ'লোঁ। আৰু হাতী বাপুজনীক আমাৰ মায়ে আমাৰ ঘৰলৈ চাউল আৰু কিবা চব্জি খুৱাবৰ কাৰণে মাতি আনিছে, আনি খাবৰ বাবে দিছে। চাওকচোন, হাতী বাপুজনীয়ে কি ধুনীয়াকৈ আমাৰ চাউল আৰু ৰঙালাও সুন্দৰ কৰি খাইছে। আৰু লগতে হাতী বাপুজনীয়ে কলপাত এখিলা লৈ আহিছে, সেই কলপাতখিলাও ধুনীয়াকৈ খাই আছে। ইফালে হাতীৰ মাউতজন আৰু আমাৰ দেউতা খুব বন্ধু, দুয়োজনে ওপৰৰ পৰা কথা পাতি আছে। আৰু এইফালে আমাৰ হাতী বাপুজনীয়ে চব্জি আৰু চাউলখিনি খাই আছে। চাউল আৰু চব্জি খাই হোৱাৰ পিছত কি সুন্দৰকৈ আমাৰ মায়ে হাতত ডলাখন তুলি দিছে। আৰু আমাৰ মায়ে মাননি এটা দিছে, হাতী বাপুজনীয়ে ধুনীয়াকৈ মাউতৰ হাতত পইচাটো চমজাই দিছে আৰু নমস্কাৰ দি হাতী বাপুজনী আমাৰ ঘৰৰ পৰা ওলাই যায়। আৰু এইফালে আমাৰ পেহীহঁতৰ ঘৰত আকৌ মোৰ ভাইটি আৰু ভতিজা পোৱালিটো বোলে হাতীৰ তলদি পাৰ হ'ব। হাতী বাপু বহুত দেখিছোঁ, কিন্তু হাতীৰ তলদি যে পাৰ হয় সেই বস্তুটো মই দেখা নাই। আজি সেয়ে নিয়মটো কেনেকৈ পাৰ হয় চাবৰ কাৰণে ৰৈ আছোঁ। প্ৰথম গামোচা এখন দিয়ে, গামোচাখন পিঠিত পেলাই দিয়ে। আৰু এইফালে এয়া সেন্দুৰ সুৰত লগাই দিয়ে, সেন্দুৰ অলপ সেন্দুৰখিনি লগাই আৰু ডলাত দিয়া চাউলখিনি খায়। সেন্দুৰখিনি লগাই হোৱাৰ পিছত হাতীৰ তলদি গোটেই নিয়মখিনি কৰাৰ পিছত হাতীৰ তলদি 3 পাক ঘূৰিব লাগে। হাতীৰ তলদি আমাৰ পেহী ল'ৰাটো 3 পাক ঘূৰিছে, ঘূৰি পেলাই নি আকৌ সন্মুখদি এপাক আহি পেলাই নি যিখিনি সুৰত সেন্দুৰ লগাইছিল তাৰপৰা এটা ফুট ল'ব লাগে। আজি মই হাতীৰ তলদি পাৰ হোৱা নিয়মটো চালোঁ। আৰু সকলোখিনি নিয়ম হোৱাৰ পিছত ডলাখন এই আমাৰ পেহী পিতেকক হাতী বাপুজনীয়ে চমজাই দিছে। হাতীৰ তলদি পাৰ হ'লে মানে এখন ফুলাম গামোচা, অকণমান সেন্দুৰ আৰু এটা মাননি দিব লাগে। আৰু এইফালে হাতীৰ মাউতক কৈ আমাৰ গোহালি ঘৰত এজোপা কলগছ পৰি আছিলে, কলগছজোপা অঁতৰাবৰ কাৰণে মাতি আনিলোঁ। আৰু হাতীজনীও কি ধুনীয়াকৈ আমাৰ গোহালিৰ পৰা কলগছজোপা অঁতৰাই পেলাই দিছে। চাওকচোন কি ধুনীয়াকৈ কলগছজোপা অঁতৰাই পেলাই দিছে। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। আৰু হাতী কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব।